গুৱাহাটীৰ পৰা যদি যোৱাই যাবলৈ লগীয়া হয় তেতিয়াহ'লে তিনিটা ৰাস্তা আছে। এটা ৰাস্তা হৈছে আপুনি ডাউকি হৈ ক্ৰাংচুৰি হৈ আপুনি যোৱাই যাব পাৰিব। এটা আছে শ্বিলঙৰ ধানখেতিৰে মাজেৰে ধানখেতি হৈ আপুনি যোৱাই যাব পাৰিব, আৰু শিলচৰ ৰোড হৈ আপুনি যোৱাই যাব পাৰিব। আমি বৰ্তমান এতিয়া শিলচৰ ৰোডত আছোঁ। গুৱাহাটীটো শিলচৰ ৰোড হাইৱে, ইমান ধুনীয়া নিমজ আৰু বৰ সুন্দৰ পথ এইটো। ইয়াত যাত্ৰা কৰিলে বৰ আৰাম লাগে। ক্ৰাংচুৰি অতি সুন্দৰ ঠাই। আমি যোৱাৰ পৰা গৈ পাওঁতে অতি সময় 1.5 ঘণ্টা সময় লাগিছিলে, আৰু সুন্দৰ কয়লাখনিৰ মাজেৰে সুন্দৰ ৰাস্তাৰে আমি গৈ সুন্দৰ এটি ফলছ পালোঁ, আৰু সেই ফলছটোত আমি গা ধুইছিলোঁ। অতি আনন্দ পাইছিলোঁ, আৰু অতি শীতল পানী আৰু অতি সুন্দৰ পানী। আপোনালোকে ইচ্ছা কৰিলে খাব পাৰিব, পানীটো পান কৰিলে কোনো বেমাৰ আজাৰ নহয়। ইমান সুন্দৰ ঠাণ্ডা আৰু ইমান সুন্দৰ পৰিৱেশ, ইমান ধুনীয়া কোমল বতাহ, সঁচাই বহুত ভাল লাগে ইয়াৰ পৰিৱেশ, ইয়াৰ যিটো বাতাৱৰণ। প্ৰদূষণমুক্ত এই ঠাইত যদি এবাৰ আহি ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰে, নিশ্চয় আপুনি অনুভৱ কৰিব ইয়াৰ যে মনোমোহা যিটো ৰূপ আৰু ইয়াৰ যিটো প্ৰদূষণমুক্ত পৰিৱেশ, এই পৰিৱেশে সুস্বাস্থ্যৰ অধিকাৰী আপোনাৰ নিশ্চয় কৰিব। আমি ভাবোঁ এনেকুৱা ঠাইলৈ আপোনালোকৰ নিশ্চয় আহিব।
গুৱাহাটীলৈ গৈ আছোঁ আৰু কিছু সময় পিছত আমি গুৱাহাটী পাম আৰু গুৱাহাটী ইয়াৰ পৰা 99 কিলোমিটাৰ বাকী আছে গতিকে বহুত ভাল লাগিল এই প্ৰাকৃতিক সৌন্দৰ্য দেখি আৰু এই উপভোগ কৰি বহুত আনন্দিত হৈছোঁ বহুত ভাল লাগিছে আৰু আমাৰ অতি ইয়াৰ পিছত অতি সুন্দৰ ভিডিঅ'লৈ আমি আগবাঢ়িম এয়া আমাৰ উভতি যাত্ৰা ইমানতে শেষ হ'ল নমস্কাৰ